নমস্কাৰ বন্ধুসকল, আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম যে আপোনালোকে ফেচবুকৰ পৰা যিকোনো ভিডিঅ' কিদৰে ডাউনলোড কৰিব আৰু সেই ভিডিঅ'সমূহ আপোনালোকৰ গেলেৰীত কিদৰে চাব। বন্ধুসকল, আপোনালোকে যদি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধুসকল, আহক তেনেহ'লে আজি আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে ফেচবুক এপ্লিকেশ্যনটো অন কৰি ল'ব। ফেচবুক এপ্লিকেশ্যনটো অন কৰাৰ পাছতেই আপোনালোকে এই ভিডিঅ' অপশ্যনটোত ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পাছতে দেখিছেনে বন্ধুসকল, এনেদৰে ভিডিঅ'বিলাক শ্ব' হয়। ইয়াৰ পৰা আপোনালোকৰ এতিয়া ভাল লগা যিকোনো এটা ভিডিঅ' আপুনি চাই থাকে, কেতিয়াবা আপোনাৰ এটা মনপচন্দ ভিডিঅ' ভাল লাগে, সেই ভিডিঅ'টো ডাউনলোড কৰিব বিচাৰে, কিন্তু ডাউনলোড কিদৰে কৰে আপোনালোকে হয়তো নাজানিব পাৰে। সেইবাবে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আপোনালোকে অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই যাওক। এনেদৰে এতিয়া ভিডিঅ'বিলাক যিবিলাক দেখিছেনে, এই ভিডিঅ'বিলাক আপোনালোকে গেলেৰীত কিদৰে আপোনালোকে ছেভ কৰিব। আপোনালোকক এই ভিডিঅ'টোকে আপোনালোকক গেলেৰীত ছেভ কৰি দেখুৱাম। এই গেলেৰীত এই ভিডিঅ'টো দেখিছেনে, এই ভিডিঅ'টোত আপোনালোকে ভিডিঅ'টো এনেদৰে ক্লিক কৰি ল'ব। ভিডিঅ'টো এনেদৰে ক্লিক কৰি দিয়াৰ লগে লগে দেখিছেনে বন্ধুসকল, এই তলত যে থ্ৰী ডটটো আছে, আপোনালোকে এই থ্ৰী ডটটোত আপোনালোকে ক্লিক কৰি ল'ব। ক্লিক কৰি দিয়াৰ পাছতে এই কপি লিংক অপশ্যনটো দেখিছেনে বন্ধুসকল, আপোনালোকে এই লিংকটোত কপি কৰি ল'ব। লিংকটো কপি কৰি দিয়াৰ পিছত আপোনালোকে এই ফেচবুক এপ্লিকেশ্যনটোৰ পৰা সম্পূৰ্ণ এনেদৰে বাহিৰ হৈ আহক। এতিয়া আপোনাৰ গুগলত চাৰ্চ কৰক যে আপোনালোকে এই ক্ৰ'ম ব্ৰাউজাৰ, আপোনালোকৰ মোবাইলত ক্ৰ'ম ব্ৰাউজাৰ, সকলো মোবাইলতে এই ব্ৰাউজাৰটো এভেইলেবল থাকে। আপোনালোকে এই ক্ৰ'ম ব্ৰাউজাৰ অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পাছতে আপোনালোকে ইয়াত চাৰ্চ কৰক যে ফেচবুক ভিডিঅ' ডাউনলোডাৰ। এনেদৰে আপোনালোকে লিখি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পাছতে ফেচবুক ভিডিঅ' ডাউনলোডাৰ এই ফাৰ্ষ্ট অপশ্যনটো দেখিছেনে, আপোনালোকে ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পাছতে বন্ধুসকল, আমি এতিয়া আপোনালোকে যি লিংকটো ভিডিঅ' লিংকটো কপি কৰি লৈছিলে যে, সেই লিংকটো আপোনালোকে ইয়াত পেষ্ট কৰি দিয়ক, কপি পেষ্ট কৰি দিয়ক। পেষ্ট কৰাৰ পাছতে এই ডাউনলোড অপশ্যনটো দেখিছেনে বন্ধুসকল, আপোনালোকে ইয়াত ক্লিক কৰি দিয়ক। অলপ ৱেইট কৰোঁ, মোৰ নেটটো অলপ শ্ল' হৈছে। ক্লিক কৰাৰ পাছতে দেখিলেনে বন্ধুসকল, ভিডিঅ'টো আপোনালোকৰ ইয়াত শ্ব' হৈছে। আপোনালোকে নৰ্মেল কোৱালিটিত ভিডিঅ'টো ডাউনলোড কৰিব বিচাৰেনে HD কোৱালিটি? মই HD কোৱালিটিত ডাউনলোড কৰিব বিচাৰিম। মই এই অপশ্যনটো চিলেক্ট কৰিম। আপোনালোকে আপোনাৰ হিচাপ মতে ডাউনলোড কৰিব। ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে অকণমান এড এটা দেখিব, এডটো কাটি দিব আপোনালোকে। দেখিছেনে ডিটেইলছ, ভিডিঅ'টো অলৰেডি ডাউনলোড হৈ গৈছে। অ'পেন এই অপশ্যনটোত ক্লিক কৰি দিয়ক। দেখিলেনে বন্ধুসকল, ভিডিঅ'টো কেনেদৰে শ্ব' হৈ গৈছে। এতিয়া এই ভিডিঅ'টো আপোনালোকক গেলেৰীত মই চলাই দেখুৱাম। এতিয়া মই মোৰ মোবাইলৰ গেলেৰীলৈ আহিছোঁ। গেলেৰীলৈ অহাৰ লগে লগে এই ভিডিঅ' অপশ্যনটো দেখিছেনে, আপোনালোকে এই ভিডিঅ' অপশ্যনটো ক্লিক কৰি দিয়ক। দেখিছেনে বন্ধুসকল, ভিডিঅ'টো এই গেলেৰীত চাব পাৰে। বন্ধুসকল, যদিহে মোৰ এই ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিল তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।